ৰিকি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাইছো। প্ৰগতি সংঘৰ উদ্যোগত বাৰুৱাৰী পূজা মন্দিৰৰ পঞ্চম বাৰ্ষিক যি নখোৱা উৎসৱ সেই উৎসৱত আয়োজন কৰিছে আৰু এই অনুষ্ঠানটোত বিভিন্ন জাতি ধৰ্মৰ লোকে এনেদৰে এই অনুষ্ঠানটোত আগভাগ লোৱা দেখিবলৈ পোৱা গৈছে। ৰাতি এনেদৰে চুঙা পিঠা পুৰা হৈছে আৰু সকলোৱে খাবৰ বাবে এৰুৱা হৈছে এই চুঙা পিঠা। মহিলাসকলে ৰেডি কৰিছে পিঠা পনা আৰু সকলোৱে খাব। লগে ভাগে এসাঁজ জুতি লগাই খাবৰ বাবে বিশেষকৈ বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে আৰু থলুৱা খাদ্য তেওঁলোকে ৰান্ধি আছে বা তৈয়াৰ কৰি আছে। আৰু লগতে ক'ব লাগিব যে এয়া মাছ আপোনালোকে দেখিছেই, ইয়াতে মাছসমূহ ভাজিছে। এয়া গৰৈ মাছৰ পিটিকা আৰু ইফালে ভাত ৰান্ধিছে আৰু এসাঁজ আজি খাম। এয়া লগে ভাগে দুনাত আপোনালোকে দেখিছে থলুৱা খাদ্যসমূহ তেওঁলোকে তৈয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। গৰৈ মাছ পুৰি আছে আৰু আজি এসাঁজ জুতি লগাই সকলোৱে খাম। নখোৱা অনুষ্ঠানটোত গীত মাতৰ লগতে বিশেষকৈ এখন সভা আয়োজন কৰা হয় প্ৰত্যেক বছৰে। কিন্তু এইবেলিও পঞ্চম বাৰ্ষিক নখোৱা অনুষ্ঠান আৰু নখোৱা অনুষ্ঠানটোত বিভিন্ন জাতি ধৰ্মৰ লোকে এনেদৰে তেওঁলোকে সকলোৱে একগোট হৈ এখন সভা আয়োজন কৰিছে। এই অনুষ্ঠানটোত পিঠা পনাৰ লগতে চাহ জলপানৰ সকলোখিনি আয়োজন কৰা দেখিবলৈ পোৱা যায়। শেষত সকলোৱে মিলি এসাঁজ জুতি লগাই সকলোৱে খোৱা হয়। আজিৰ ভিডিঅ' ইমানেই। যদি ভাল পালে তেতিয়া লাইক এটা, কমেণ্ট এটা, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।